দৰিদ্ৰতাই জীৱনটোক উপলব্ধি কৰাই, দৰিদ্ৰতাই জীৱনটোক জিনিবলৈ শক্তি দিয়ে, দৰিদ্ৰতাই আপোনাক চিন্তা কৰাৰ ক্ষমতা দিয়ে, দৰিদ্ৰতাই আপোনাক সৃজনী শক্তি প্ৰদান কৰে। গাইজ, আজিৰ টপিকটো খুবেই ইণ্টাৰেষ্টিং, স্বপ্ন আৰু দৰিদ্ৰতা। জীৱনত সকলোৰে কেতিয়াবা নহয় কেতিয়াবা এই দুটা বস্তুৰ উপলব্ধি এবাৰ হলে হয়েই। কাৰণ সপোনবিলাক হৈছে এনেকুৱা এটা বস্তু যি আপোনাক আগত যোৱাত সহায় কৰে আৰু দৰিদ্ৰতাটোৱে আপোনাক সদায় পিছলৈ ঠেলি পঠায়। এই দুটা বস্তুৱে যেন কেতিয়াবা একেবাৰে অপজিট দিশত কাম কৰিবলৈ আৰম্ভ কৰে। কাৰণ সপোনে সদায় আকাশখন চুব খোজে, সপোনে ৰামধেনুৰ দৰে জীৱনটো গঢ়িব বিচাৰে, আৰু দৰিদ্ৰতাই কয় যে তই নোৱাৰিবি, পিছ হুহুকি আহিব লাগে। সপোনবোৰে কয় মোক পাহাৰখন লাগে, আৰু দৰিদ্ৰতাই কয় তোৰ সামৰ্থ্য নাই। গাইজ, এই দৰিদ্ৰতাটোৱে আমাৰ সপোনবিলাকক আঘাত কৰি আছে নেকি? দৰিদ্ৰতাটো আপোনাৰ আমাৰ জীৱনৰ হেঙাৰ নেকি? নহয় গাইজ, দৰিদ্ৰতা আপোনাৰ জীৱনৰ এক ধুনীয়া উপলব্ধিও হ'ব পাৰে। তাৰ বিষয়ে আজি কিছু কথা কম, তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো স্বাগতম সকলোকে, আপুনি চাই আছে ষ্টুডি ৰক্স এছামিজ। গাইজ, চেনেলত যদি আপুনি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। গাইজ, দৰিদ্ৰতা কিয়? পৃথিৱীত এনে কোনো শক্তি নাই যি আপোনাৰ সপোনটোক বাধা দি ৰাখিব পাৰে। মই এটা ধুনীয়া এক্সাম্পল দিছোঁ। এজন মানুহ এইটো ফালৰ পৰা এইটো ফাললৈ ফুল স্পীডত দৌৰি আছে, বতাহ বলিছে ঠিক একেই দিশলৈ, বতাহো এইটো ফালৰ পৰা এইটো ফাললৈ বৈ আছে। এতিয়া কি হ'ব? মানুহজনৰ গতি আৰু বতাহৰ গতিটো ঠিক একেই আছে, গতিকে মানুহজন দৌৰাত বহুত সহজ হৈ গৈছে, বহুত সহায় হৈ পৰিছে, কাৰণ দুয়োজনৰে গতি ছেম দিশত আছে। আৰু এটা এক্সাম্পল দিছোঁ যে এজন মানুহ এইটো ফালৰ পৰা এইটো ফাললৈ গৈ আছে আৰু বতাহটো বলি আছে অপজিট দিশত। এতিয়া কি হ'ব চাওক, আপোনাৰ দৌৰাত বহুত কষ্ট হ'ব, আপুনি ভাগৰি পৰিব, কিন্তু আপুনিওতো দৌৰি আছে ন। হয়তো গাইজ বতাহৰ দিশতে গতি কৰা মানুহজন অতি সহজেই তাৰ গন্তব্য স্থানটো পাব, আপুনি হয়তো পোৱাত অলপ লেট হ'ব পাৰে, কিন্তু আপুনি পাব যে সেয়া নিশ্চিত। তাৰ কাৰণে আপুনি হাই স্পীডত দৌৰা শিকক, তেতিয়া চাব আপোনাক কোনো বস্তুৱে আঘাত কৰিব নোৱাৰে, আপোনাৰ দৌৰাত কোনো বস্তুৱে ব্যাঘাত জনাব নোৱাৰে, বতাহ আহক আৰু নাহক। গাইজ, পৃথিৱীখনক যদি এখন সাগৰ বুলি ধৰা হয়, আমি সকলো যেন এখন নাৱত বহি আছো, নাওখন আপুনিহে চলাই আছে, বতাহ বলিবই, সেয়া বতাহৰ কাম। সেইবুলি আপুনি নাওখন ষ্টাৰ্ট নকৰিব নেকি? দৰিদ্ৰতাৰো গাইজ ঠিক তেনেকুৱাই, সাগৰখনৰ মাজভাগত ফচি যোৱা এখন নাৱৰ দৰে। তাৰ পৰা আপুনি উভতি আহিবও নোৱাৰে আৰু আগবাঢ়িবও নোৱাৰে, কিন্তু আপুনি যদি সাঁতুৰিব জানে তেতিয়াহ'লে যিমানেই প্ৰব্লেম নহওক আপুনি মাজভাগৰ পৰা আপোনাৰ গন্তব্য স্থান আপুনি পাবই। চ' সাঁতুৰিব শিকক। গাইজ, ইতিহাস মেলি চালে আপুনি হাজাৰ হাজাৰ মহান লোকৰ নাম পাব যিসকলে এক দৰিদ্ৰতাৰে ভৰা জীৱন পাৰ কৰিছিল। দৰিদ্ৰতাই আপোনাক বহুত কিবা কিবি শিকাব পাৰে যি পৃথিৱীৰ আন কোনো স্কুল বা কলেজে আপোনাক শিকাব নোৱাৰে। দৰিদ্ৰতাই আপোনাৰ জীৱনটোক শক্তি দিব পাৰে, দৰিদ্ৰতাই আপোনাক সলনি কৰিব পাৰে, আপোনাৰ মনটোক, আপোনাৰ জীৱনটোকো, যিটো আন কোনো বস্তুৱে কৰিব নোৱাৰে। দৰিদ্ৰতাই জীৱনটোক উপলব্ধি কৰাই, দৰিদ্ৰতাই জীৱনটোক জিনিবলৈ শক্তি দিয়ে, দৰিদ্ৰতাই আপোনাক চিন্তা কৰাৰ ক্ষমতা দিয়ে, দৰিদ্ৰতাই আপোনাক সৃজনী শক্তি প্ৰদান কৰে, দৰিদ্ৰতাই আপোনাক ভাবিবলৈ সক্ষম কৰায়। আপুনি ভাবকচোন, আপুনি চিন্তা কৰক, আপুনি হাজাৰ সপোন দেখক, কাৰণ সপোন দেখিবই লাগে। জীৱনত প্ৰি প্লেনিং বহুত ইম্পৰ্টেণ্ট। কিবা এটা কৰিবলৈ সপোন দেখিবই লাগে। তাৰ লগত দৰিদ্ৰতাক কেতিয়াও সাঙুৰ নোখোৱাব, কাৰণ আমাৰ মাইণ্ডখন এখন মুক্ত আকাশৰ দৰে। আপোনাৰ মাইণ্ডটো যেনেদৰে মুক্ত, ঠিক একেদৰেই বিল গেটছৰো মাইণ্ডটো একেইদৰে মুক্ত। কাৰণ কিবা এটা বস্তু সঁচা মনেৰে বিচাৰিলে প্ৰকৃতিও আপোনাৰ সপক্ষে থাকে। চ' গাইজ, আপোনাৰ সপোনবিলাকক সৃজনী শক্তি দিয়ক, আপোনাৰ সপোনৰ ওপৰত কাম কৰক। ন' মেটাৰ জীৱনটো কেনেদৰে যায়, লাইফটো কেনেকৈ আগবাঢ়ে। চ' গাইজ, সপোন দেখক, কাৰণ আপোনাৰ এখন মুক্ত মন আছে, আপোনাৰ এখন মুক্ত ব্ৰেইন আছে। চাব এদিন আপোনাৰ সপোনে পাখি মেলিবই। চ' গাইজ, আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰক, লাইক কৰক এণ্ড ছাবস্ক্ৰাইব কৰক।